নমস্কাৰ এই মুহূৰ্তত জনাইছো হাই সেকেন্ডাৰী পাছ ছাত্ৰ ছাত্ৰীৰ বাবে এটা সুখবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2022 বৰ্ষত হাই সেকেন্ডাৰী পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে কৈছে যে ছাত্ৰ আৰু ছাত্ৰী দুয়োকে দিয়া হ'ব স্কুটি লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক ডাঙৰ মন্তব্য কৰিছে হাই সেকেন্ডাৰী পাছ ছাত্ৰ ছাত্ৰীক লৈ কৈছে যে প্ৰথম বিভাগ পালে স্কুটি নাপায় এবাৰ ছাত্ৰীয়ে কোনসকল ছাত্ৰীয়ে পাব এবাৰ স্কুটি কৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগু এই মুহূৰ্তত জনাইছো ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ আনন্দৰাম বৰুৱা বঁটা আৰু লেপটপ প্ৰদান বন্ধ কৰাৰ পিছতে এবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলৰ স্কুটি সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এফালে সোমবাৰে উচ্চতৰ মাধ্যমিকৰ কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰাৰ পিছতে সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে এবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰীয়ে স্কুটি লাভ নকৰে ইফালে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কাট অফ মাৰ্ক থকা ছাত্ৰীসকলেহে স্কুটি লাভ কৰিব বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উল্লেখযোগ্য যে অৱশ্যে মন্ত্ৰীগৰাকীয়ে চৰকাৰে নিৰ্ধাৰণ কৰা কাট অফ মাৰ্ক কিমান সেয়া উল্লেখ কৰাৰ পৰা বিৰত থাকে যদিও কেইদিনৰ ভিতৰতে কাট অফ মাৰ্ক কিমানকৈ সবিশেষ উল্লেখ কৰিব ইফালে সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে স্কুটি নাপাব কৈছে তেওঁলোকৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা কাট অফ মাৰ্ক থাকিব লাগিব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এইখিনি মন্তব্য কৰি সংবাদ মাধ্যমৰ পৰা বিৰত থাকে লগতে মহানগৰীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা মিছন অঞ্চলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেলত চলিত বৰ্ষৰ পৰীক্ষা উত্তীৰ্ণ আৰু স্থানপ্ৰাপ্ত সকলো ছাত্ৰ ছাত্ৰীকে অভিনন্দন জনাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আৰু সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনোৱা মতে অসমৰ শিক্ষাৰ গুণগত মান উন্নত কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টা কৰি আছে আৰু অসমত এতিয়া বিদ্যালয় একত্ৰিতকৰণৰ কামো চলি আছে ইফালে শিক্ষাৰ ক্ষেত্ৰতো ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে অসমত মেট্ৰিকৰ স্থান পদ্ধতি চৰকাৰে উঠাই নিদিয়ে বুলি স্পষ্টভাৱে ঘোষণা কৰিছে